বন্ধুবৰ্গ, আজি আলোচনা কৰিম আমাৰ পদূলিৰ শোভাবৰ্ধক নয়নতৰা ফুলৰ বৈশিষ্ট্য আৰু স্বাস্থ্য উপকাৰিতাৰ ওপৰত। বছৰে 12 মাহে ফুলা এই নয়নতৰা ফুল নিচিনা ব্যক্তি বোধহয় নায়েই। সাধাৰণতে বীজৰ পৰা ওলোৱা এই নয়নতৰা ফুলজোপা খুব কম যতনতেই য'তেই ত'তেই ঠন ধৰি উঠে আৰু ইয়াৰ পাত ফুল খুবেই তিতা সোৱাদযুক্ত হোৱাৰ বাবে গৰু ছাগলীয়েও ভক্ষণৰ পৰা বিৰত থাকে। ই গোন্ধহীন 5টি পাহিযুক্ত। নয়নতৰা সাধাৰণতে বগা আৰু গুলপীয়া ৰঙৰ দেখা যায়, যদিওবা স্থানভেদে ৰঙা, পাতল গুলপীয়া, কমলা আদি কেইবা ৰঙৰো দেখা যায়। ই বৰ বেছি এটা ওখ নহয়, 2 পৰা 3 ফুট মানহে হয়। আয়ুৰ্বেদত ইয়াক জীৱনদায়িনী বনৌষধি বুলি গণ্য কৰা হৈছে। পিছে আজিকালি এলোপেথি, হোমিওপেথিৰ চিকিৎসাটো ইয়াৰ দ্বাৰা বিভিন্ন দুৰাৰোগ্য ৰোগৰ ঔষধ তৈয়াৰী কৰি চিকিৎসা কৰি থকা হৈছে। আৰু নকৰিবইনো বা কিয়? ইয়াৰ ফুল, পাত, গছ, মূল আদি প্ৰত্যেকটো অংগই যে ঔষধি গুণেৰে সমৃদ্ধ। তেনে আহকচোন নয়নতৰা মানৱ দেহত স্বাস্থ্য উপকাৰিতাবোৰৰ বিষয়ে অলপ জানি লওঁ। বন্ধুবৰ্গ, আপোনালোকে চাই আছে হেল্ডি অসম। এতিয়াও যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই কৰি লওক, লগতে বেল আইকনটিও প্ৰেছ কৰি লওক, যাতে নিত্য নতুন এনেধৰণৰ স্বাস্থ্যৰ লগত জড়িত আপডেটবোৰ আপোনালোকে পাই থাকে। ডায়েবেটিছ বা মধুমেহ ৰোগীৰ বাবে নয়নতৰা প্ৰকৃতিৰ এক অনবদ্য দান। কেনেকৈ খাব? পুৱা খালী পেটত নয়নতৰাৰ পাত 3-4 খিলা পিহি লৈ বা চোবাই খাব। অন্যথা 4-5 পাহ ফুল ৰাতি 1 গিলাচ বিশুদ্ধ পানীত তিয়াই থৈ সেই পানী পুৱা পান কৰিব। আধা ঘণ্টা 1 ঘণ্টা খালী পেটত থাকি চাহ, জলপান বা অন্য আহাৰ খাব। ই আপোনাৰ তেজত চুগাৰৰ লেভেল নিয়ন্ত্ৰণত ৰাখিব আৰু লগতে ঘনে ঘনে হোৱা প্ৰস্ৰাৱ বা অন্য উপসৰ্গবিলাকো কমাই আনিব। মহিলাৰ মাহেকীয়া বা ঋতুস্ৰাৱৰ সময়ত অধিক ৰক্তক্ষৰণ হ'লে, যাক মেডিকেল টাৰ্মত মেনৰহেজিয়া বুলি কোৱা হয়, যদি শাৰীৰিক কোনো বিসংগতি নাথাকে আৰু মেনৰহেজিয়াই দেখা দিয়ে, তেনে নয়নতৰাৰ পাত 4-5 খিলা খালে উপশম পোৱা যায়। হাই ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত এই নয়নতৰাৰ শিপা বৰ উপকাৰী। পুৱা আহাৰ সেৱন কৰাৰ আগত ইয়াৰ শিপা সামান্য সৰু টুকুৰা কৰি লৈ চোবাই ইয়াৰ ৰসখিনি খাব। ব্লাড প্ৰেছাৰ 2-3 দিনৰ পাছত যেতিয়াই নিয়ন্ত্ৰণত আহিব, তেতিয়াই কিন্তু পাতলাই দিব। স্কিনৰ কিছু প্ৰব্লেম যেনে ধৰক ঘাঁ খজুৱতিটো ইয়াৰ ৰস লগালে বৰ উপশম পোৱা যায়। বৰল, মৌ-মাখি, পোক-পৰুৱা, ভোমোৰা আদি কীট-পতংগই বিন্ধিলে বিন্ধাৰ ঠাইত ইয়াৰ ৰস লগাওক, উপশম পাব। বৰ্তমান সময়ত নয়নতৰাৰ আটাইতকৈ ডাঙৰ ঔষধি গুণটি হ'ল ইয়াক কৰ্কট ৰোগত, বিশেষকৈ ব্লাড কেঞ্চাৰত, লিউকেমিয়াত বিশেষজ্ঞসকলে ইয়াৰ পৰা বিভিন্নভাৱে ঔষধ প্ৰস্তুত কৰি লৈ ৰোগীৰ দেহত ব্যৱহাৰ কৰি আহিছে। উল্লেখ কৰা মহৎ গুণবোৰৰ উপৰিও কিছু লোকৰ নয়নতৰা সেৱনৰ ফলত বমিৰ ভাৱ বা এলাৰ্জি হোৱাটো স্বাভাৱিক। বিশেষকৈ গৰ্ভৱতী মহিলাসকলে নয়নতৰা সেৱনৰ পৰা বিৰত থাকিব। তেনে বন্ধুবৰ্গ, ভিডিঅ'টি কেনে পালে কমেণ্টত জনাব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে আপোনাৰ লগতে অন্যজনো চেনেলটিৰ দ্বাৰা উপকৃত হয়। ধন্যবাদ।